তুই যে কেটিএম ল'ম বুলি কৈছিলি কি হ'ল? এই পুৰা দিয়া নাই কেতিয়া দিয়া নাই? বুঢ়াক আজি গৈ লাভ মাৰি দি কেতিয়া দিব মই খুজিছিলোঁ তাক এটিএমৰ কথা ক'লে মনোযোগে নিদিয়ে নহয়। মনোযোগ নিদিয়ে। এইবাৰতো খেতি ভালে হৈছে দেখিম আৰু এই ধানটো 40 মন বিক্ৰী কৰি দিবি। মই কৈছিলোঁ 2-3বাৰ ক'লোঁ কিন্তু মনোযোগে নিদিয়ে নহয়। নহ'লে আজি আমাক লৈ যাবি। পিকনিক ক'ত খাব যাবি পাৰি? ভৈৰৱকুণ্ড দেখোন গৈ আহিছোঁ। এবাৰ কাৰ্বি আংলং গ'লে হ'ব ন? কাৰ্বি আংলং যাম। এই পইচা লাগবে নেকি? 500 উঠোৱালে হ'ল। 500 দিলেতো গাড়ী ভাড়াটোৱে গুচি যাব। মাল কি হ'ব? মাল পাতি এক্সট্ৰাকৈ উঠাব লাগিব। এক্সট্ৰা হয় না? তেন্তে হ'লে মালৰ বিষয়ে মানে কিবা এটা আলোচনা কৰিব লাগিব। আলোচনাটো কৰি দিয়ক একদম দে। কি কৰা যায়? হ'ব এইটো হৈ যাব। আজি কেই তাৰিখ? সোমাই আছে এতিয়া। সোমাই আছে ন? 5 তাৰিখমান হৈছে নেকি? তেতিয়াহ'লে কিবা এটা কৰা যাব আৰু তেন্তে হ'ব দে এতিয়া বাদ দে এইবিলাক। আজি মালকে এটা খেলোঁ আৰু কি কৰিম। আৰু খাব লাগিব না? হোটেল আনিব দিওঁ আৰু। ভাইটি এইফালে কি হ'ল দাদা? এইয়া দোকানৰ পৰা এটা মাল লৈ আনিছে। ইমান বেছি আনবি দেই, একদম পিয়ৰ। যোৱা সোনকালে যোৱা। আনিলো। পিয়ৰটো? পিয়ৰ। গিলাচ তিনিটা লৈ আনিছে। এই গিলাচ নাই, খালি খাই দে না। খালি মাৰি দিওঁ ন? মাৰ সোনকালে মাৰ। সোনকালে মাৰ। এই আমাৰ গাঁৱৰ এটা ল'ৰা বহুত লেভেল হৈছে জানো নাই? কোন ক মাখানি কৈছে কথা ধেৰ যাব এতিয়া। নামটো কি আছিল? জেমছ নে কি নাম? তাক আজি দিব লাগিব। জেমছ ক'ত পাব তাক আজি পুৰা ক্লিয়াৰ কৰি দিম এইটো আমি। তাই আৰে ৰাস্তাতে লগ পাব নেকি? ৰাস্তাত যোৱা আছে নে ৰাস্তা? এতিয়া উঠনি লগ পাইছিলোঁ আমি লগত। তাক আজি দিওঁ নেকি? এইটো নম্বৰটো আছে চাগে আপোনাৰ লগত। তই তাক এনে কল কৰিবি। কল কৰি মাতি এনেই মাতিম বুলি ন? পাৰ্টনাৰ হিচাপত পাৰ্টি খাম বুলি। পাৰ্টি তাতে আমি গাহৰি মাংস দে মালটো খাওক, আপুনি খোৱা নাই। মাল খতম। কি কৰোঁ এতিয়া? বল যাওঁ আৰু বল নাই আৰু। বল আজি তাক ফিনিশ কৰি দিম। বল ফিনিশ কৰি দিওঁ। বল কৰা চাই আজি তাৰ পুৰা শেষ হ'ল। আজি পুৰা ছুটি হৈ গ'ল ৰে। এইফালে পাম যাম। আৰু কৰবা পাম নেকি? আজি এটা একদম ফিনিশ কৰি দিম। চিগৰেট আছে নে নাই? চিগৰেট নাই আৰু নেকি? নাই আৰু মই মাৰিম। আৰে মোৰ তিনিটা একোৱে পাত্তাই নাপায়। হ'ব হ'ল, তাই দোকানত ল'ম। দোকান কোনখিনিত আছে? এই আগত আছে। আগত আছে? তেন্তে হ'লে 5টামান ল'ব লাগিব। কাম হোৱা নাই কি কৰি থাকিম এতিয়া? কৰিবৰ কাৰণে কামো নাই। গাৰ্লফ্ৰেণ্ডৰ লগতে কথা পাতি লওঁ। হেল্ল', অ' বেবী কোৱা, কি কৰি আছা? একো কৰা নাই। ভাত খালি? নাই খোৱা। কিয় খোৱা নাই? খাই লোৱা। অঁ দে হ'ব দিয়া, অলপ পিছত কথা পাতিম। কাম কৰি আছে যদি। তাতে আছে নেকি? ইয়াতে থাকে সদায়। বল পাওঁ। তাতে লেখাৰ মাথা গৈছে।
কি চুৰি হা কি চুৰি কি হ'ল তোমাৰ বাট চুৰি ঐ ল'ৰাটো এইটোৱে হয় চৰি নামাৰ মোৰ লগত সদায় লাগি থব আহে চাই ল'ম চোন চাই ল'ম ইহঁতক ন তাৰ লেভেল বহুত হৈছে বে আজি নিশা আছিলো কৰিবা তাক বাচি গ'ল নহ'লে তই চাই ল'ম এদিনা কালি ওলাবি তই সেইদিনাটো নিশা খাইছিলোঁ এইবিলাক মাৰি পেলাইছিলে আজি ক'ত इसको मारो ओए मत मरना बुला আৰু নালাগিবি আৰু মোৰ লগত যাও ছোৱালী লাফৰা নকৰবি হাই ফ্ৰেণ্ডছ যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব Thanks for watching.